স্বাগতম সকলোকে মোৰ ইউটিউব চেনেল সুৰভি ব্লগলৈ। এতিয়া মই খুলি ললো দোকানখন আৰু দোকানখন খুলি চাওঁ ৰাস্তাত এটাও প্ৰাণী নাই, পুৰা খালী। কিয়নো হ'ব, একদম বৰষুণ টপ টপাই আছে। এইফালে আকাশৰ ফালে চাই আছো চাহ খাই খাই। কি অৱস্থা আকাশৰ, আৰু ঘৰৰ অৱস্থা চাওক। এতিয়া ঘৰ দুৱাৰ একেবাৰে বিছনা পত্ৰ অৱস্থা নাই। কৰি থাকিম এইবিলাক। কিবাকে এটা প্ৰাণী দেখা পালো, আহিলে অলপমান কিবা কিবি কথা কৈ আছে, ময়ো কিবা কিবি কৈ আছো, হাঁহি ফূৰ্তি কৰি অলপ সময় বাৰু ভালে লাগিল মনটো। ইমান সময়ৰ পৰা মানুহ নাই কোনো ৰাস্তাত। মোবাইলত চাৰ্জ নাই, মোৰ মোবাইলটো একেবাৰে চাৰ্জ ল', বেটাৰী ল' হৈ গৈছে। শৰ্মাহঁতৰ ইনভাৰ্টাৰ আছে, তাতে ভাবিলো চাৰ্জটো দি আনো। গৈ দেখা পালো যি অৱস্থা চাওকচোন। এইফালে পুৰা একদম বৰষুণ পৰি বানপানী হৈ গৈছে পুৰা। মই ভাবিছিলো আমাৰ ঘৰতে এনেকুৱা অৱস্থা হৈছে নেকি, মই ইমান মানে মাথা মাৰা নাছিলো, কিন্তু ওলাই গৈ দেখা পালো চাৰিওফালে পানী 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 হৈ গৈছে। চৰকাৰে অলপ সাহায্য দিব লাগে, মানুহবিলাক এনেকে বহি আছে দুখে ভাগৰে। এইয়া ভৰিৰ অৱস্থা। এতিয়া মোবাইলটো লৈ চাৰ্জাৰডাল লৈ এতিয়া ঘৰৰ ফালে গ'লো, আৰু ঘৰৰ ফালে গৈ কি অৱস্থা হৈ আছে মই আপোনালোকক এতিয়া দেখুৱাই আছো। প্ৰথমতে দেখুৱাম বুলি ভবা নাছিলো, কিন্তু চাৰিওফালে যি অৱস্থা হৈছে তাকে দেখি মই ভাবিলো আমাৰ চোতালখনো এবাৰ দেখুৱাই দিওঁ, যিহেতু শৰ্মাহঁতৰ চোতালখন দেখুৱালোৱে কি অৱস্থা হৈছে। এই চাওক, চেণ্ডেল উটি ভাহি গৈছে একেবাৰে বানপানীত, কি ক'ম আৰু। নাই, কমাৰ আশা নাই, একেবাৰে টপটপাই আছে ভৰি মোৰ, একদম কিবা লাগি গৈছে। আৰু টিং চাওক, ঘটং 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 মাৰি আছে টিং একদম। সেইটো ঘৰত থকাও নাযায় অৱশ্যে, টিংবিলাক এৰি এৰি একদম ধমধমাই আছে পুৰা। কি হ'ব এনেকে দি থাকিলে এনি টাইম। এতিয়া লাইন চাইন নাই, আমি ৰাতিৰ খাদ্যটো যোগাৰ কৰি ললো, আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব বুলি আশা কৰিলো।